বাইবেলত উল্লেখ থকা স্বৰ্গ আৰু পৃথিৱীৰ ধাৰণাবোৰ হৈছে ঈশ্বৰৰ বাসস্থান আৰু আমাৰ বাসস্থানৰ সম্বন্ধে আলোচনা কৰাৰ উপায়। মই আমাৰ বাসস্থানৰ সম্বন্ধে বৰ ভালকৈ বুজি পাওঁ। আমি ইয়াত বাস কৰোঁ, ইয়াত গছ-গছনি, নদ-নদী আৰু পাহাৰ-পৰ্বতবোৰ আছে। কিন্তু ঈশ্বৰৰ বাসস্থানৰ সম্বন্ধে থকা মোৰ বুজনিটো কিছু পৰিমাণে অস্পষ্ট। বাইবেলত আমি যিবোৰ বৰ্ণনা পাওঁ সেইবোৰ হৈছে প্ৰতিচ্ছবি, যিবোৰ ঈশ্বৰৰ বাসস্থানৰ সম্বন্ধে বুজি পোৱা আমাক সহায় কৰিবলৈ চেষ্টা কৰিছে, যিটো দৰাচলতে আমাৰ বাবে অকল্পনীয়। গতিকে এই দুটা অতি বেলেগ ধৰণৰ স্থান। হয়, সেইবোৰ সিহঁতৰ প্ৰকৃতিত পৃথক। কিন্তু ইয়াত আচলতে আকৰ্ষণীয় কথাটো হ'ল বাইবেলত এইবোৰ সদায় পৃথক স্থান নহয়। গতিকে স্বৰ্গ আৰু পৃথিৱীৰ সম্বন্ধে এক পৃথক মাত্ৰা স্বৰূপে চিন্তা কৰা, যিয়ে একেই হুবহু স্থানত ইটোৰ লগত সিটো সাঙুৰ খাই থাকিব পাৰে। আমাৰ মৃত্যু হোৱাৰ পাছত স্বৰ্গলৈ যাম বুলি আমি প্ৰায় আলোচনা কৰোঁ। কিন্তু স্বৰ্গ আৰু পৃথিৱীৰ সম্বন্ধে থকা এই ধাৰণাটি ওপৰা-ওপৰি ধৰণে আছে। সেই বিষয়ে আমি বৰকৈ আলোচনা নকৰোঁ। যিটো এক প্ৰকাৰ বুজিব নোৱাৰা ধৰণৰ বিষয়। কাৰণ স্বৰ্গ আৰু পৃথিৱীৰ মিলনটোৱেই হৈছে বাইবেলৰ কাহিনীৰ মূল বিষয়। সেইবোৰ কেনেকৈ এসময়ত সম্পূৰ্ণৰূপে একত্ৰিত আছিল আৰু ইয়াৰ পাছত পৃথক হৈছিল, আৰু ঈশ্বৰে কেনেকৈ সেইবোৰক পুনৰাই একেলগ কৰিছিল, সেয়া হৈছে মূল বিষয়। গতিকে আহক আমি আৰম্ভণিলৈ উভতি যাওঁ হওক, য'ত স্বৰ্গ আৰু পৃথিৱী সম্পূৰ্ণৰূপে ইটোৰ লগত সিটো সাঙুৰ খাই আছে। হয়, এয়াই হৈছে এডেনবাৰীৰ বিষয়ে থকা বাইবেলৰ বৰ্ণনাৰ মূল বিষয়। এইটো এনে এখন ঠাই য'ত ঈশ্বৰ আৰু মানুহ সুন্দৰভাৱে একেলগে বাস কৰিছিল। কোনো বিচ্ছেদ নাছিল। আৰু তেতিয়া মানুহে এখন সমৃদ্ধিশালী সুন্দৰ পৃথিৱী গঢ়ি তুলিবলৈ ঈশ্বৰৰ সৈতে অংশীদাৰ হৈছিল, আৰু ইত্যাদি ইত্যাদি। কিন্তু মানুহ হিচাপে আমি কামবোৰ বেলেগ ধৰণেৰে কৰিব বিচাৰিছিলোঁ। আমি ঈশ্বৰক বাহিৰ কৰি দিয়াটো বিচাৰিছিলোঁ আৰু তেওঁৰ অবিহনে এখন জগত সৃষ্টি কৰিব ইচ্ছা কৰিছিলোঁ। হয়, গতিকে এতিয়া আমাৰ এই দুখন স্থান আছে, আৰু উক্ত দুখন স্থানৰ এক স্পষ্ট পাৰ্থক্যতাক উনুকিয়াবলৈ বাইবেলে প্ৰকৃততে অনেক প্ৰকাৰৰ শব্দ আৰু বাক্যাংশবোৰক ব্যৱহাৰ কৰিছে। আপুনি কৈছিল যে এই স্থানবোৰ ইটোৰ লগত সিটো সাঙুৰ খাই আছে। তেন্তে সেয়া কেনেদৰে পৰিচালনা হয় বৰ্ণনা কৰি কওকচোন। হয়, এইখিনিতে আমি মন্দিৰৰ কথা আৰম্ভ কৰিব লাগিব। কাৰণ বাইবেলৰ জগতখনত আপুনি মন্দিৰলৈ গৈ ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰে। তাতে স্বৰ্গ আৰু পৃথিৱী ইটোৰ লগত সিটোৱে সাঙুৰ খায়। এতিয়া বাইবেলত দুই ধৰণৰ মন্দিৰৰ বিষয়ে বৰ্ণনা কৰিছে। এটা হৈছে তম্বু, মূলত মুচিয়ে নিৰ্মাণ কৰা তম্বু, আৰু আনটো আছিল চলোমন ৰজাই নিৰ্মাণ কৰা এটা প্ৰকাণ্ড গৃহ। আৰু এই মন্দিৰবোৰক ফল-মূলৰ গছ-গছনি, ফুল, স্বৰ্গদূতৰ প্ৰতিচ্ছবি, সকলো প্ৰকাৰৰ সোণ আৰু আ-অলংকাৰ ইত্যাদিৰে সজোৱা হৈছিল। আপুনি পুনৰাই বাৰীলৈ উভতি যোৱাৰ দৰে অনুভৱ কৰাব পৰাকৈ সেইবোৰ সজোৱা হৈছিল। আৰু মন্দিৰৰ মাজভাগত এখন ঠাই আছিল যাক অতি পবিত্ৰ স্থান বুলি কোৱা হৈছিল, যি ঠাই ঈশ্বৰৰ উপস্থিতিৰ মূল স্থান আছিল। আমি এতিয়া গৈ পুনৰাই ঈশ্বৰৰ লগত থাকিব পাৰোঁ। কিন্তু অতি শীঘ্ৰেই নহয়, কাৰণ সেই মন্দিৰো এটা সমস্যাৰ সৃষ্টি কৰে। ঈশ্বৰৰ স্থান, তেওঁৰ পূৰ্ণ উপস্থিতি, মংগল, ন্যায় আৰু সৌন্দৰ্যৰে ভৰি আছে। কিন্তু মানুহৰ স্থান পাপ, অন্যায় আৰু তাৰ ফলত হোৱা কুৎসিততাৰে ভৰি আছে, যাৰ পৰিণাম আছে। সেইবোৰ স্থান যদি সমূলি পৃথক আৰু সেই স্থানবোৰৰ ইটোৰ লগত সিটোৰ বিবাদ আছে, তেন্তে এই স্থানবোৰ কেনেকৈ ইটোৰ লগত সিটো সাঙুৰ খাই আছে? এই সমস্যাটি জীৱ-জন্তুৰ বলিদানৰ যোগেদি সমাধান কৰা হৈছিল। হয়, সেইটো এক প্ৰকাৰৰ অদ্ভুত বিষয়। ইয়াৰ সৈতে জীৱ-জন্তুৰ বলিদানৰ কি কৰিবলগীয়া আছে? হয়, ইয়াৰ ধাৰণাটি হৈছে যেতিয়া আপোনাৰ পৰিৱৰ্তে জীৱ-জন্তুৰ মৃত্যু হয়, জীৱ-জন্তুৰ বলিয়ে কিবা প্ৰকাৰে পাপক খণ্ডন কৰিব পাৰে, আৰু ই এটা পৰিষ্কাৰ স্থানৰ সৃষ্টি কৰে। ক'ব পাৰি, য'ত আপুনি এতিয়া মন্দিৰত প্ৰৱেশ কৰিবলৈ আৰু ঈশ্বৰৰ সান্নিধ্যত থাকিবলৈ স্বাধীনতা পায়। হ'ব বাৰু, মই যদিহে এগৰাকী ইজৰাইলীয়া লোক হওঁ আৰু মই জেৰুচালেমত বাস কৰোঁ, তেন্তে মই হয়তো ঈশ্বৰৰ উপস্থিতিত থাকিব পাৰোঁ। কিন্তু আপুনি কৈছিল বাইবেলৰ কাহিনীটো স্বৰ্গ আৰু পৃথিৱীৰ সকলোবোৰ পুনৰ একত্ৰিত হোৱাৰ কাহিনী। হয়, গতিকে আমি নতুন নিয়মত উল্লেখ থকা যীশুৰ কাহিনীটোলৈ আগবাঢ়ি গৈ থাকিব লাগিব। যোহনৰ শুভবাৰ্তাত আমি এই দাবী শুনিবলৈ পাওঁ যে ঈশ্বৰে যীশুত মানুহৰ ৰূপ ধাৰণ কৰি আমাৰ মাজত বসতি কৰিলে। এতিয়া বসতি শব্দটি হৈছে প্ৰকৃততে এক কৌতূহলী শব্দ। আক্ষৰিক অৰ্থত ইয়াৰ অৰ্থ হৈছে তেওঁ আমাৰ মাজত তেওঁৰ এখন তম্বু তৰিলে। আৰু সেয়েহে যোহনে ইয়াত যিটো দাবী কৰিছে সেয়া হ'ল যে যীশু হৈছে এটা মন্দিৰ। তেওঁ এতিয়া সেই স্থান য'ত স্বৰ্গ আৰু পৃথিৱী ইটোৱে সিটোৰ সৈতে সাঙুৰ খাই আছে। যীশুৰ বিষয়ে আমোদজনক কথাটো হ'ল তেওঁ এই নিৰাপদ, পৰিষ্কাৰ ঠাইত থকা নাই। তেওঁ পাপী লোকৰ সৈতে ঘূৰি ফুৰিছে আৰু উঠা-বহা কৰিছে। লোকসকলক তেওঁলোকৰ ৰোগৰ পৰা সুস্থ কৰিছে আৰু তেওঁলোকৰ পাপবোৰ ক্ষমা প্ৰদান কৰিছে। তেওঁ দৰাচলতে স্বৰ্গৰ এক আংশিক
মানসিক পৰিৱেশ সৃষ্টি কৰিছে য'ত মানুহ ঈশ্বৰৰ উপস্থিতিত আহিব পাৰে, কিন্তু তেওঁ পাপ আৰু মৃত্যুৰ জগতখনৰ মাজতেই ইয়াক কাৰ্যকৰী কৰিছে। আৰু তেওঁ প্ৰতিগৰাকী লোককে কৈ আছে যে স্বৰ্গৰাজ্য ওচৰ চাপিল। আৰু তেওঁ তেওঁৰ অনুগামীসকলক নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকিবলৈকো কৈছিল, যাতে ঈশ্বৰৰ ৰাজ্যৰ আগমন ঘটে আৰু তেওঁৰ ইচ্ছা যেনেকৈ স্বৰ্গত পূৰ্ণ হয়, সেইদৰে এই পৃথিৱীটো যেন পূৰ্ণ হয়। কিন্তু অনেক লোকসকল যীশুৰ দ্বাৰাই শংকিত হৈছিল আৰু তেওঁলোকে তেওঁক বধ কৰিছিল, যি নেকি স্বৰ্গ আৰু পৃথিৱীক পুনৰ মিলন কৰাৰ সমূলি পৰিকল্পনাটি নষ্ট হোৱা যেন হৈছিল। কিন্তু আমি যীশুৰ কাহিনীৰ পূৰ্বৰ এখন প্ৰতিচ্ছবিলৈ উভতি যাব লাগিব, য'ত যুৱক যোহনে যীশুক প্ৰত্যক্ষ কৰিছিল আৰু কৈছিল, হৌৱা চোৱা, ঈশ্বৰৰ মেৰ পোৱালি, জগতৰ পাপ বহন কৰি নিওঁতাজন। গতিকে যীশুৱে নিজকে মন্দিৰ বুলি কোৱা কথাষাৰ এনেই কোৱা নাছিল, তেওঁক মন্দিৰৰ হ'বলগীয়া বলিদান বুলিও কোৱা হৈছে। হয়, গতিকে এতিয়া ক্ৰুচেই সেই স্থান য'ত এখন পৰিষ্কাৰ স্থান সৃষ্টি কৰিবলৈ যীশুৱে পাপক বহন কৰিলে, যিটো জীৱ-জন্তুৰ বলিদানৰ দৰে সীমিত নহয়। যীশুৰ বলিদানত প্ৰসাৰতকৈ প্ৰসাৰ হৈ থাকিবলৈ আৰু অধিকতকৈ অধিকভাৱে স্বৰ্গ আৰু পৃথিৱীখনক পুনৰ মিলন কৰোৱাবলৈ ক্ষমতা আছে। আৰু এই সকলোবোৰ সঁচাকৈ মহান বিষয়, কিন্তু ই মোৰ মনত এটা ডাঙৰ প্ৰশ্ন উদয় হ'বলৈ দিছে। সেয়া হৈছে, মোৰ মৃত্যু হ'লে কি হ'ব? যীশুৰ লগত থাকিবলৈ মই ঈশ্বৰৰ বাসস্থানলৈ উৰা মাৰি নাযামনে? নতুন নিয়মৰ কিছুমান শাস্ত্ৰাংশত আমি জানিব পাৰো যে খ্ৰীষ্টিয়ান লোকসকলৰ মৃত্যু হোৱাৰ পাছত তেওঁলোক যীশুৰ লগত স্বৰ্গত থাকিব। কিন্তু সেয়া বাইবেলৰ কাহিনীৰ লক্ষ্য নহয়। বাইবেলৰ লক্ষ্যটি হৈছে যীশুৰ যোগেদি স্বৰ্গ আৰু পৃথিৱীখন কেনেকৈ পুনৰ মিলন হৈছে, আৰু এদিনাখন তেওঁ যেতিয়া পুনৰাই আহিব, তেতিয়া সেয়া সম্পূৰ্ণৰূপে একেলগ কৰা হ'ব। প্ৰকাশিত বাক্য পুস্তকখনত আমি এডেন বাগিচাৰ সেই সুন্দৰ প্ৰতিচ্ছবিখন পাওঁ এক চহৰৰ ৰূপত, আৰু নতুন সৃষ্টিত মানৱ জাতিৰ সকলো ইতিহাসবোৰক পুনৰুদ্ধাৰৰ জৰিয়তে পাপ আৰু মৃত্যু যুগৰ অন্ত পৰিছে, আৰু ঈশ্বৰৰ বাসস্থান আৰু মানুহৰ বাসস্থান পুনৰাই ইটোৰ লগত সিটো সাঙুৰ খাই পৰিছে।